নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ আছাম চেনেললৈ আপোনালোকক স্বাগতম। মই পিয়াৰুল আলম চৌধুৰীয়ে আপোনালোকক মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক সোনাটা ঘড়ী, এই সোনাটা কোম্পানীটোৰ বিষয়ে কিছু কথা ক'বলৈ বিচাৰিছোঁ। এই ঘড়ীটো মোক মেট্ৰিকত মামাই উপহাৰ হিচাপে দিছিল। এইটো চাই লওক। আৰু এইটোৰ দেখি মই ভাবিলোঁ যে সোনাটা কোম্পানীৰ ঘড়ীটো নিশ্চয় সকলোৱে পিন্ধে আজিকালি। সেইকাৰণে মই ভাবিলোঁ এই সোনাটা কোম্পানীৰ হিষ্টৰী, কোনে বনাইছিল, কেতিয়া বনাইছিল, এই বিষয়ে আপোনালোকক জনাবলৈ এটা মোৰ চেনেল য়ংষ্টাৰ আছামত ভিডিঅ' এটা বনালোঁ। কিবা যদি ভুল ভ্ৰান্তি আছে মাফ কৰি দিব। বলকচোন ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ। চাওক, এই সোনাটা ঘড়ীটো হ'ল এটা ইণ্ডিয়াৰ লাৰ্জেষ্ট ৱাটচ ব্ৰেণ্ড হয়। এই কোম্পানীটো 1986 আৰু এই কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ সোনাটা ছফ্টৱেৰ কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ আছিল শ্ৰী কৰ CEO, চিফ এক্সিকিউটিভ অফিচাৰ। আজিলৈকে এই কোম্পানীটোৱে বহুত বিভিন্ন ধৰণৰ প্ৰায় 600তকৈও অধিক ডিজাইনৰ বেলেগ বেলেগ ঘড়ী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। আৰু এই ঘড়ীটো আজিলৈকে বিভিন্ন ঠাইত বেলেগ বেলেগ দাম, হয়তো এতিয়া মোৰ ঘড়ীটো 850 টকা লৈছে, হয়তো বেলেগ ডিজাইনৰ ঘড়ী বেলেগো ল'ব পাৰে। তেনেকৈয়ে এই ঘড়ী ৱাটচ কোম্পানীটো 1986ৰ পৰা আজিলৈকে বহুতো ফেমাছ হৈ গৈছে। এই সোনাটা কোম্পানীটোৱে বিভিন্ন ধৰণৰ ব্ৰেণ্ড যেনে টাইটান, ফাষ্টাৰ্ক, অক্টেন, এই সোনাটা এই কোম্পানীবোৰৰ আণ্ডাৰত কাম কৰে। এই আণ্ডাৰত কাম কৰে হয়তো আপোনালোকে দেখে যে ঘড়ীবোৰৰ পিছফালে লিখাই থাকে টাইটান কোম্পানী। যেনেকৈ এতিয়া মোৰ ঘড়ীটোৰ পিছফালে লিখা আছে টাইটান কোম্পানী। এইটো টাইটান কোম্পানী লিখা আছে ইয়াত। হয়, আপোনালোকৰ ঘড়ীটো থাকিব পাৰে অক্টেন থাকিব পাৰে, ফাষ্টাৰ্ক থাকিব পাৰে। এইবিলাক সোনাটা কোম্পানীয়ে বনায়। আৰু সোনাটা কোম্পানীৰ কিছুমান দেখিব পাৰে আপোনালোকে টাটা কোম্পানীৰ লগত লগ হৈ সোনাটাই বহুতো বনাইছে। আজিলৈকেতো বহুতেই বনাইছে। আজিলৈ ইমানেই। মোৰ এই নিজে বনোৱা ভিডিঅ' হিচাপে এইটোৱেই প্ৰথম, আৰু আগতে এটা কৰিছিলোঁ, ভ্লগৰ কৰিছিলোঁ। হয়, যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইবৰ কাষত থকা বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। থেংক ইউ।